জয় হিন্দ দোস্ত স্বাগতম জানালো চৌধুৰী মিক্সাৰ ইউটিউব চেনেল পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আজি মই এই ভিডিঅ'ত আলোচনা কৰিম যে অসম পুলিচৰ লৰাৰ লং জাম্পত কিমান ফুট মাৰিলে কিমান নম্বৰ পাব কিমান সেন্টিমিটাৰ মাৰিলে কিমান ফুট যাব এই ভিডিঅ'ৰ সকলোখিনি আলোচনা কৰিম যে 16 ফুট মাৰিলে কিমান সেন্টিমিটাৰ হয় 365 সেন্টিমিটাৰ গলে কিমান ফুট হয় এই ভিডিঅ'ত সকলোখিনি আলোচনা কৰিম গতিকে আপোনালোকে সকলোৱে ভিডিঅ'টো চাই থাকক এইখন নোটিছ আমাৰ অসম পুলিচৰ ৱেবসাইটত দিয়া আছে এইখন নোটিছত এনে কৈ আছে যে 335 সেন্টিমিটাৰ গলে 10 মাৰ্ক পাব বহুতে জানে যে 335 সেন্টিমিটাৰ মানে কিমান ফুট হয় আৰু বহুতে নাজানে যে 335 সেন্টিমিটাৰ মানে কিমান ফুট হ'ব গতিকে আপোনালোকক মই সহজ ভাষাত বুজাবলৈ 335 সেন্টিমিটাৰ মানে কিমান ফুট হয় 400 সেন্টিমিটাৰ মানে কিমান ফুট হয় সকলোখিনি ভিডিঅ'টোত গম পাব ভিডিঅ'টো আপোনালোকে চাই থাকক গতিকে ভিডিঅ'টো আৰম্ভ কৰো আহক আপোনালোকে অসম পুলিচৰ লং জাম্পত কোৱালিফাই হ'বলৈ হলে 11 ফুট লং জাম্প মাৰিব লাগিব যদি আপোনালোকে 11 ফুট লং জাম্প মাৰে তেতিয়া হলে নম্বৰ পাব 10 নম্বৰ আৰু যদি আপোনালোকে 11 ফুট 5 ইঞ্চি লং জাম্প মাৰে তেতিয়া নম্বৰ পাব 10.6 নম্বৰ আৰু আপোনালোকে যদি 12 ফুট লং জাম্প মাৰে তেতিয়া আপোনালোকে নম্বৰ পাব 11.2 নম্বৰ আৰু আপোনালোকে যদি 12 ফুট 5 ইঞ্চি লং জাম্প মাৰে তেতিয়া আপোনালোকে নম্বৰ পাব 11.8 নম্বৰ আৰু আপোনালোকে যদি 13 ফুট লং জাম্প মাৰে তেতিয়া হলে আপোনালোকে নম্বৰ পাব 12.6 নম্বৰ আৰু আপোনালোকে যদি 13 ফুট 5 ইঞ্চি লং জাম্প মাৰে তেতিয়া হলে নম্বৰ পাব 13.3 নম্বৰ আৰু আপোনালোকে 14 ফুট লং জাম্প মাৰিলে 14.2 নম্বৰ পাব আৰু আপোনালোকে যদি 14 ফুট 5 ইঞ্চি লং জাম্প মাৰে তেতিয়া হলে নম্বৰ পাব 15.3 নম্বৰ আৰু আপোনালোকে যদি 15 ফুট লং জাম্প মাৰে তেতিয়া হলে নম্বৰ পাব আপোনালোকে 16.2 নম্বৰ আৰু যদি আপোনালোকে 15 ফুট 5 ইঞ্চি লং জাম্প মাৰিব পাৰে তেতিয়া হলে আপোনালোকে নম্বৰ পাব 17.3 নম্বৰ আৰু যদি আপোনালোকে 16 ফুট লং জাম্প মাৰিব পাৰে তেতিয়া হলে নম্বৰ পাব 18.5 নম্বৰ আৰু যদি আপোনালোকে 16 ফুট 5 ইঞ্চি লং জাম্প মাৰিব পাৰে তেতিয়া হলে নম্বৰ পাব 20ৰ ভিতৰত 20 নম্বৰ যদি আপোনালোকে 16 ফুট 5 ইঞ্চি লং জাম্প মাৰিব পাৰে তেতিয়া হলে আপোনালোকৰ নম্বৰ এক্সিলেন্ট মাৰ্ক পাব আপোনালোকে 20 নম্বৰ পাব এইখনে হৈছে অসম পুলিচৰ লং জাম্পৰ লিষ্ট এনেকৈ আপোনালোকক সেন্টিমিটাৰ হিচাপত আছিল মই নেটত সাৰ্চ কৰি মানে কি 11 ফুট মানে কিমান সেন্টিমিটাৰ হলে কিমান ফুট কিমান সেন্টিমিটাৰ হলে কিমান ইঞ্চি মই ইয়াত উলাইছো আপোনালোকে এই লিষ্টখন আপোনালোকে স্ক্ৰিনশ্বট মাৰি থব আপোনালোকে পাছত আপোনালোকে চাব পাৰিব আৰু আপোনালোকে জানিবলগীয়া কথা যে 1 সেন্টিমিটাৰ বেছি গলে কিমান নম্বৰ বাঢ়িব আপোনালোকে যদি 11 ফুটৰ পৰা 13 ফুটৰ ভিতৰত মানে 11 ফুটৰ পৰা 13 ফুটৰ ভিতৰত আপোনালোকৰ 1 সেন্টিমিটাৰত 0.4 মাৰ্ককৈ বাঢ়ি থাকিব মানে 0.4 নম্বৰকৈ বাঢ়ি থাকিব আৰু আপোনালোকৰ 13 ফুটৰ পৰা 15 ফুটৰ ভিতৰত 1 সেন্টিমিটাৰ বেছি গলে আপোনালোকৰ 0.6 মাৰ্ককৈ বাঢ়ি থাকিব মানে আপোনালোকৰ 0.6 নম্বৰকৈ বাঢ়ি থাকিব আৰু আপোনালোকৰ 15 ফুটৰ পৰা 16 ফুটৰ ভিতৰত যদি 1 সেন্টিমিটাৰকৈ আপোনালোকে বেছি যায় তেতিয়া হলে নম্বৰ বাঢ়ি থাকিব 0.8 মাৰ্ককৈ 1 সেন্টিমিটাৰত বাঢ়ি থাকিব মানে 0.8 নম্বৰকৈ বাঢ়ি থাকিব আৰু আপোনালোকৰ 16 ফুটৰ পৰা 16 ফুট 5 ইঞ্চি লৈ 1 সেন্টিমিটাৰত আপোনাৰ তাৰ মাজত যদি 1 সেন্টিমিটাৰ বাঢ়ি থাকে আপোনালোকৰ 16 ফুটৰ পৰা 16 ফুট 5 ইঞ্চি লৈ আপোনালোকে 0.10 মাৰ্ককৈ বাঢ়ি থাকিব মানে 0.10 মাৰ্ককৈ 1 সেন্টিমিটাৰত আপোনালোকে বাঢ়ি থাকিব যদি আপোনালোকে 16 ফুট 5 ইঞ্চিৰ ওপৰত 18 ফুট 19 ফুট 20 ফুট মাৰে তেতিয়া হলে আপোনালোকে 20 মাৰ্কৰ ওপৰত নাপাব যদি আপোনালোকে 16 ফুট 5 ইঞ্চিৰ ওপৰত মাৰেও তেতিয়া হলে আপোনালোকে 1 পইণ্টটো প্লাস নহব 20 মাৰ্কে পাব যদি আপোনালোকে এই ভিডিঅ'টো ভাল লাগিছে লাইক এটা আৰু কমেন্ট এটা কৰি দিব আজিলৈ ইমানেই জয় হিন্দ